মনখুচিৰ নামঘৰত জেঠমহীয়া নাম লোৱা পতা হৈছে আৰু আজিৰ ভিডিঅ'টো তাৰ পৰা আৰম্ভ কৰিছোঁ বলক। বহুদিনৰ মূৰত শেৱালি বৰদীপি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমাৰ এলিদিনা চুলিখিনি কিয় কটা নাই আৰু কিয় কাটিম বুলি ভাবিছিলোঁ কিন্তু কটা হোৱা নাই, আপোনালোকক সকলো সবিশেষ জনাই আছোঁ। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব সম্পূৰ্ণ বলক। তেন্তে চুলিখিনি যদি ফাটি গ'ল হয় বা সৰিলে হয় তেতিয়া কাটিবলৈ বেয়া লাগিলে হয়, কিন্তু এনেকৈ দীঘল হৈ গৈছে যে চুলিখিনি ফটাও নাই আৰু মানে একো বেয়াও হোৱা নাই। সেই গতিকে এনেকৈ দীঘল হৈ বাঢ়ি গৈয়ে আছে চুলিখিনি। এয়া কিমান দীঘল হ'ল তাই চুলিখিনি দেখুৱাইছোঁ চাওকচোন। আৰু এয়া দেখিছে, এই ভৰিটো তুমি নমাই দিয়া, ভৰি চৰি ওপৰত তুলি একেবাৰে দেখিছে চুলিখিনি ইমানখিনি কঁকাল পাৰেই হৈ গ'ল। এতিয়া যি দেখিছোঁ কাটিবগৈ লাগিব, কাটি দিম আৰু অকণমান ইমান কৰি দিম বুলি ভাবিছোঁ। তথাপিতো কাটিবলৈ বেয়াও লাগে, ধুনীয়াকৈ বাঢ়ি গৈছে যেতিয়া নেকি, কিন্তু উপায়তো নাই। সৰু ছোৱালী ইমান দীঘল হ'লেও তাই চম্ভালিব নোৱাৰে বাৰু, ময়ে চম্ভালি থাকোঁ। কিন্তু হ'লেও আৰু দিয়কচোন, তাই হ'লেও ভিকে লগাই কথা কয় যে মোৰো আহি গৈছে দেখিছে। আৰু সেই গতিকে অলপ কাটি দিব লাগিব বুলি ভাবিছোঁ, কাৰণ তাই যিহেতু বহুত জল্দিয়ে বাঢ়ি গৈছে দেখিছেনে, বহুত জল্দি বাঢ়ি যায়। আচলতে আগবোৰ নাফাটে যে, সেইটো কাৰণে সোনকালে বাঢ়ে। হয় নাই কোৱাচোন, কাটি দিম চুলিখিনি। তাই নিদিয়ে দেখিছে, কেলৈ দীঘল চুলি ভাল লাগে। এই দীঘল চুলি ভাল লাগে, ভাল লাগে। আৰু গৰমত ইনাৰ পিন্ধাই থৈ দিছে। স্কুলৰ পৰা আহি আইতা দুদকৰ ৰুমত সোমাই টিভি চাই আছে অকলে অকলে। কাটি দিম নে, কাটি দিম নে চুলিখিনি, কাটি দিম। ইমানকৈ চিৰিয়াছ আছে কাটিবলৈ নিদিয়ে। আৰু এনেদৰে ধুনীয়াকৈ বাঢ়ি অহাৰ কাৰণে সকলোৱে থাকিলে ভালেই পায়। দুদৈকো কয় নাই হোৱা কাটিবলৈ, কিন্তু কাটিবলৈ হৈছে। এই ছোৱালীজনীয়ে চাই মানে চুলিখিনি দীঘলে হৈ গৈছে, কিন্তু আচলতে ফটা নাই যে সেইকাৰণে কাটিবলৈ এলাহতে বেয়াও লাগে কাটিবলৈ, এনেকৈ থাকি গৈছে আৰু। দেখাত এপাত ধুনীয়া ফুল নিচিনা লাগিছে, কাপোৰে নিৰ্মিত। আৰু এইপাহ ফুল দেখিছে, মই আপোনালোকক দেখুৱাইছোঁ বাৰু ফুলপাহ। আৰু এই ফুলপাহ এতিয়া কি হয়, দেখাত কিন্তু এপাহ ধুনীয়া ফুল দেই, দেখিছে ফুলপাহ নীলা কাপোৰে বনোৱা ধুনীয়া এপাহ ফুল। আৰু এই ফুলপাহ মই এতিয়া আপোনালোকক খুলি দেখুৱাই আছোঁ। এনেকুৱা সৰু সৰু বস্তু কিছুমান দেখিলে মৰম লাগে, সেইটো দেখাত অন্য কিবা হৈ থাকে আৰু খুলি দিয়াৰ লগে কিবা হয়, কিবা বেলেগ বস্তু যেন লাগে। চাওক এই দেখিলে ধৰিব পাৰিছে এতিয়া কি হয় তেওঁলোকেতো। এইটো এটা কেৰি বেগ হৈ দেখিলে দেখিছে। এই ফুলপাহ কিন্তু ইয়াত লাগি আছে, আৰু এই ফুলপাহ আমি ইয়াত লগাই ভৰাই থ'ব পাৰোঁ। এইটো হেৰি কৰি পিনি এইটো এনেকৈ কৰি ভৰাই থ'ব পাৰোঁ। আৰু এইটো মই ইয়াত নামঘৰলৈ চাকি তেল এইবিলাক লৈ যাব পাৰিম। আৰু এইটো তেল লাগিলেও একো নহয়তো, এইটো পূৰা চিলচিলীয়া কাপোৰটো দেখিলে আপোনালোকে গম পাইছে। দেখিছে ধুনীয়া ফুলপাহ, ধুনীয়া ফুল এপাহ আছিল। প্ৰথমতে ফুলপাহ দেখি কিন্তু এনেকুৱা নালাগিছিলে যে এটা কেৰি বেগ সোমাই আছে তাত। আৰু এইটো কেৰি বেগটো আৰু এইফালে আমি ওলাই ৰেডি হৈ গ'লোঁ গোটেইকেইজনী। সেইবিলাক তাই ভয় সদায় মোবাইলটো পৰিব আমি টুকত উঠিলে বা গাড়ীত এনেকৈ খিৰিকীত ৰেডি আপুনি বলক। বাবলু লিখা ছাতি এটা আনি দিবা, কালাৰটো পিংক কালাৰ আনি দিবা। छम पानी उसमें ये गुड़िया रानी पीले कपड़े ये उतार। ओह इतना तेज पुकार देता हूँ मैं इसको गुड़िया देखता लेगी मैं नहीं गुड़िया ले जाती हुआ अपनी गुड़िया। আমি যিহেতু দুটা নামঘৰৰ লগত জড়িত হৈ থকাৰ বাবে আজি মনখুচিৰ নামঘৰত আমাৰ জেঠৰ মাহত যি নাম লয়, সেই নাম লোৱাৰ বাবে আজি ৰাজহুৱাকৈ সকলোৱে নাম লৈছিলে। আৰু সেয়াহে আমি সকলোৱে আহি শৰাই আগবঢ়োৱা হ'ল। সকলোৱে শৰাই ইয়াত জ্বলাই লৈছে, সকলোৱে তাকে জ্বলাই। আৰু আমি যিহেতু নাম ল'ব, আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক থকাৰ বাবে আমি সেইকাৰণে চুকত বহি দিছোঁ, যাতে আমাৰ ল'ৰা ছোৱালীখিনি নাম লওঁতে গোপিনীসকলক দিগদাৰ নকৰে। আৰু দেখিছে আমাৰ ইহঁতি কিমান উৎপাত কৰে, নামঘৰৰ ভিতৰত যদি উৎপাত কৰি থাকে বেয়া লাগে। আৰু এয়া খুব শান্তি মনেৰে সকলোৰে নাম ল'বলৈ আৰম্ভ কৰি দিছে। এয়া নাম প্ৰসংগৰ কিছু দৃশ্য আপোনালোকক দেখুৱাওঁ বলক, আপোনালোকে ভিডিঅ'টো চাই থাকিব। পুৰা খেলা পাৰি আছে নামঘৰত।
এইফালে নামঘৰৰ পৰিৱেশ অকণমান দেখুৱাই দিছোঁ এনেকৈ এইফালে প্ৰসাদ বিতৰণ চলি আছে আৰু এইফালে আপোনাৰ মিঠাই চাহৰ আৰু এইফালে বাইদেউসকল চাহ দিয়াত ব্যস্ত বাইদেউসকল চাহ দিয়াত ব্যস্ত নি অকণমান কিবা কিবি পিটি চাহ হৈছেনে দেৰি কিয় দেৰি কিয় হৈ যাব আৰু এইফালে প্ৰসাদ বিতৰণ চলি আছে পায়স চলিছে এইফালে আমাৰ দেউতাই চাই আছে আচলতে নামঘৰটোৰ নিৰ্মাণৰ কিছু কাৰ্য চলি আছিলে সেই গতিকে আজি নামঘৰটো আৰম্ভ কৰিছে নতুনকৈ এইবিলাক অলপ টাইলছবিলাকৰ কাম আছিলেগৈ বাকী এইবিলাক লগাই মেলি সম্পূৰ্ণ কৰিলে সেই গতিকে আজি নতুনকৈ নামঘৰটো ল'লে বাবে আজি এনেদৰে সকলো ৰাইজে শৰাই আগবঢ়ালে আৰু এইফালে সকলোৱে দান দক্ষিণা যিসকলে দিছিলে তেওঁলোককো মাতি এইফালে চাহ খোৱাৰ ব্যৱস্থাও কৰা হৈছে আমাৰ চাহ উতলি আছে অলপ দেৰি হৈছে এইফালে দেৰি হৈছে কাৰণে আকৌ সেইফালে এটা কেটলিটো দি দিছোঁ অলপ চাওঁতে সময় গধূলিয়ে হ'লগৈ আৰু গধূলিৰ নামঘৰৰ দৃশ্যটো আৰু সুন্দৰ লাগিছে চাকি বন্তিৰ লগতে এখন ভাগ দেখিবলৈ অতি সুন্দৰ হৈ পৰিছে সন্ধিয়াৰ বেলিকা গধূলিৰ বেলাৰ আপোনালোকক অকণমান দেখুৱাইছোঁ আমাৰ যিসকল এনেদৰে বহি এতিয়া প্ৰসাদ বিতৰণত লাগিছে আৰু প্ৰসাদ খাইছে আৰু এইফালে বাহিৰতো আলহী আহিছে সেইফালে বাহিৰত আহিছে যিসকলে এই নামঘৰটোৰ কাৰণে যথেষ্টখিনি সহায় সহযোগ আগবঢ়াইছিলে তেখেতলোককো ইয়াত নিমন্ত্ৰণ জনাই ইয়াত আশীৰ্বাদ দিলে আৰু এনেদৰে আমাৰ নামঘৰৰ কাৰ্যখিনি ভালে কুশলে আগবাঢ়ি গ'ল অকণমান দেখুৱাইছোঁ এইফালে নামঘৰৰ সামৰিবলৈ কাম বন কৰি নামঘৰৰ শাৰী মোহাৰি এবাৰ চাফা কৰি এইফালে সকলোৰে এনেদৰে চাফা কৰি এতিয়া খুব কাম কৰিছে আপুনি ন দিদি দিদি আচ্ছা লাইক শেয়াৰ কমেণ্ট অঁ ছাবস্ক্ৰাইব কৰি দিব অঁ আহিলে ঠিক আছে বাহিৰতে দিয়ে বাহিৰত দিয়েগৈ অঁ আচ্ছা গেটৰ মুখত দিয়েগৈ দেউতাই এতিয়া সন্ধিয়াৰ চাকি গছ দুগছ লৈ গৈছে বাহিৰত দিবৰ কাৰণে গেটৰ মুখত দিবগৈ এতিয়া সন্ধিয়া লাগিলে তেনেদৰে তাই যেন ভৱিষ্যতৰ উন্নতিৰ পথত আগুৱাই নি মনৰ আশা পূৰণ কৰে আমি নামঘৰৰ পৰা ঘৰ আহি পালোঁহি এতিয়া আৰু বহুত দেৰিয়ে হৈ গ'লগৈ বহুত ৰাতি হৈ গ'লগৈ বহুত বাহিৰত আন্ধাৰ হৈ গ'লগৈ আৰু এতিয়াতো বহুত বেছি গৰমো পৰিছে বৰষুণ নাই এতিয়া কিন্তু এই বৰষুণ দিলে যিটো গৰম বেছি পৰে নহয় সেইটো সহ্য কৰিবলৈ দিগদাৰ হৈ যায় কিন্তু এনেই ৰ'দ দিলে গৰমটো অলপ সহ্য কৰিবলৈ ভালেই কিন্তু এই বৰষুণ দি যিটো গুপগুপীয়া বৰষুণ দি ৰ'দ দি কিন্তু গৰম পেলাই নহয় সেইটো বহুত মানে অশান্তি লাগে গৰমটো সহ্যই নহয় আৰু কোনোবা আহিছে আৰু জেঠত নাম লৈছিলে নামঘৰটো লোৱা হ'ল যে আচলতে সেইকাৰণে আমি সকলোৱে আজি আৰু যিসকলে নামঘৰৰ কাৰণে দান বৰঙণি আগবঢ়াইছিলে তেওঁলোককো নিমন্ত্ৰণ দি শৰাই আগবঢ়াই আজি সকলোৱে এনেদৰে ভাল লাগিলে সেৱা কৰি নাম লৈ সকলোৱে এনেদৰে যে ভগৱানৰ চৰণত সেৱা আগবঢ়ালোঁ বহুত মনটো যেন ভাল লাগিলে আৰু এনেদৰে আজি আহি পালোঁহি বহুত গৰম পৰিছে বহুত ঘামি অৱস্থা নাই দেখিছে এতিয়া আৰু মোৰ মোবাইলত বেটেৰীও নাইকিয়া হৈ গ'লগৈ এতিয়া আৰু কাইলৈ পৰীক্ষা আছে দেই তাই এতিয়া পঢ়াব লাগিব অকণমান টেষ্ট হৈ আছে ফাৰ্ষ্ট ৰেকল টেষ্ট তাই পঢ়িবৰ কাৰণে মোক কোচত বেগ দিয়ে থৈ গ'ল লাগিছে এতিয়া অকণমান পঢ়াই লওঁ তাৰপাছত আৰু লাহেকৈ খানা পিনা ধৰিব লাগিব আকৌ বহু বেছি ভাগৰ লাগিছে এতিয়া বেছিকৈ বনাবলৈ একো মন নাই তথাপিতো মাংস আছিলে ছাগলী মাংস বনালোঁ আৰু সেই ছাগলী মাংস জোলৰ লগতে এতিয়া অলপ পাতলাকৈ খাম আৰু এনেদৰে খাই আৰু আজিৰ ভিডিঅ'টো এনেদৰে সামৰোঁ যদি চাই ভাল পায় তেন্তে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ গা পা ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ এতিয়া আৰু তেন্তে বাই বাই গুড নাইট যদি যিসকল নতুনকৈ চাই আছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব